বিজেপি দলৰ নীতি আদৰ্শ এইখিনিয়ে তেওঁলোকৰ নীতি আদৰ্শ এয়াই যে তেওঁলোকে আনৰ কথা শুনিবলৈ নিবিচাৰে আনৰ কথা শুনিব নোৱাৰে সমালোচনা সহ্য কৰিব নোৱাৰে তেওঁলোকে হিটলাৰী কায়দাৰে তেওঁলোকে অসমৰ জনতাক শাসন কৰিবলৈ বিচাৰে ভাৰতৰ জনতাক শাসন কৰিবলৈ বিচাৰে বাইদেউ ৰ'ব এক মিনিট ৰ'ব বিজেপি দলৰ নীতি আদৰ্শ কথা যে ক'লে বিজেপি দলৰ নীতি আদৰ্শ এইটো যে যদি বিজেপি দলটোক কোনোবাই সমালোচনা কৰে যদি বিজেপি দলটোৱে কৰা বেয়া কাম বাইদেউ ৰ'ব কথাখিনি ক'লে নাই বাইদেউ হয় আপুনি কথা কৈ থাকোঁতে মই এটা শব্দ নামাতো আমাক কিয় কথা ক'বলৈ নিদিয়ে আপোনালোকে আমাক কিয় কথা ক'বলৈ নিদিয়ে বাইদেউ শুনক মই বাইদেউ শুনক মই আপোনাক শেষবাৰৰ বাবে কৈছো বাইদেউ শেষবাৰৰ বাবে কৈছো আপুনি কথা কৈ থাকোঁতে মই ভদ্ৰভাৱে শুনি আছো আৰু যদি আপুনি নিজকে অভদ্ৰ বুলি প্ৰমাণ কৰিবলৈ বিচাৰে বাইদেউ তেতিয়াহ'লে আপুনি মোৰ মাজত মাত মাতিব পাৰে বিজেপি দলটোৰ যেতিয়া বিজেপি দলৰ আচলতে কুকৰ্মবিলাক ৰাইজৰ আগলৈ আমি লৈ আহিবলৈ চেষ্টা কৰোঁ তেতিয়া বিজেপি দলটোৱে চিঞৰ বাখৰ কৰি আমাৰ কথাবোৰ যাতে ৰাইজৰ মাজলৈ যাব নোৱাৰে বাইদেউ ৰ'ব এক মিনিট আমাৰ আপুনি চিঞৰি আছে যেতিয়া ৰাইজৰ মাজলৈ যাতে আমাৰ কথাবিলাক যাব নোৱাৰে বিজেপি দলটোৰ মুখপাত্ৰসকলে তেওঁলোকে আমাৰ কথাৰ ওপৰত কথা কয় দ্বিতীয় কথা এটা দেই বিজেপি দলে নীতি আদৰ্শ ক'লে ভিতৰৰ সকলো বাইদেউ এভিডেন্স তেনেকে আপুনি সব টাইমত এভিডেন্স তেনেকে কথা কৈ দিবলৈ 10টা শব্দত 20টা এভিডেন্স দিয়ক বুলি মই ক'ব পাৰোঁ বাইদেউ আপুনি কথাখিনি ক'লে বল দিয়ক বাইদেউ বিজেপি দলটো কি কৰে বাইদেউ বিজেপি দলটোক যদি আপুনি ফেচবুকত সমালোচনা কৰক বা টিভিত সমালোচনা কৰক আজি মই ষ্টুডিঅ'ৰ মজিয়াত বহি পেলাই সমালোচনা কৰিছোঁ তেখেতে মোক কথা ক'বলৈ দিয়া নাই আজি মোৰ কথা এটা যদি কোনোবা এটা নিউজ চেনেলত যদি বাইদেউ নিউজ চেনেলত যদি বিজেপিক যদি বাইদেউ ৰ'ব নিউজ চেনেলত যদি বাইদেউ ৰ'ব নিউজ চেনেলত যদি গালি পাৰি যদি বেছিকৈ যদি বিজেপি গালি পাৰি যদি বিজেপি মই ক'ত ভুল আছে যদি মোকে কিয় ক'বলৈ নিদিয়ে বাইদেউ এটা শব্দ ক'বলৈ দিয়া নাই আপুনি মোক ক'বলৈ দিয়ক নহ'লে কিন্তু কাকো ক'বলৈ শান্তি দিব নাই বাইদেউ আপুনি যদি মোক ক'বলৈ শান্তি দিয়ে এটা শব্দ মই আপোনাক ক'বলৈ এজনকে কওক ক'বলৈ নিদিয়ে আপুনি কথা কৈ থাকিলে মই এটা শব্দ ক'বলৈ নিদিওঁ ঠিক আছে শুনক এতিয়া বিজেপি দলটোৰ আইডি ক'বলৈ কি কৰে যেতিয়া বিজেপিৰ বিজেপিৰ এগেইনষ্টত যেতিয়া আপুনি ফেচবুকত এটা পোষ্ট দিব আপুনি নিউজ চেনেলৰ ডেস্কত বহি থকা মানুহকেইজনক খবৰ কৰক তেওঁলোকে বিজেপিক যদি বেছিকে গালি পাৰে আমাৰ ফুটেজবিলাক আপলোড কৰিবলৈ ভয় কৰে কি কাৰণে বিজেপি দলটোৰ ভিতৰত মানুহ বহাই দিছে কি বহাই দিছে তেওঁলোকে ৰিপৰ্ট মাৰিবলৈ বহাই থৈছে যাতে বিৰোধী বাইদেউ প্ৰুফ তেনেকে আপুনি প্ৰুফ দিলে ময়ো কৈ থাকিব পাৰিম কৈ আছো যে কথা আজি আমি চাকৰিৰ বেহাৰ ওপৰত কথা পাতি আছো গতিকে সেইটো মই কওঁ তেতিয়াহ'লে বিজেপি দলটোৱে কি কৰিব বিজেপি দলটোৱে এক্সট্ৰা মানুহ ৰাখি থৈছে যাতে আমাৰ কথাসমূহ যাতে ফেচবুকত হওক য'ত ছ'চিয়েল মিডিয়াত যদি যাওঁ তেওঁলোকে দুনিয়াৰ ৰিপৰ্ট মাৰিবলৈ বহাই থয় গতিকে বিজেপি দলৰ নীতি আদৰ্শৰ কথা তেওঁলোকে ক'ব নালাগে বিজেপি দলৰ নীতি আদৰ্শ এইখিনিয়ে তেওঁলোকৰ নীতি আদৰ্শ এয়াই যে তেওঁলোকে আনৰ কথা শুনিবলৈ নিবিচাৰে আনৰ কথা শুনিব নোৱাৰে সমালোচনা সহ্য কৰিব নোৱাৰে তেওঁলোকে হিটলাৰী কায়দাৰে তেওঁলোকে অসমৰ জনতাক শাসন কৰিবলৈ বিচাৰে ভাৰতৰ জনতাক শাসন কৰিবলৈ বিচাৰে গতিকে এনেকুৱা যিসমূহ বিষয় এই বিষয়সমূহ যে ৰাইজৰ মাজলৈ লৈ যাবলৈ নিদিয়ে ৰাইজৰ মাজলৈ যে যাবলৈ নেপায় লাহে লাহে কিন্তু ৰাইজৰ মাজলৈ গৈছে আৰু যিদিনা বাইদেউ জনতা অতিষ্ঠ হ'ব যিদিনা বাইদেউ জনতা অতিষ্ঠ হ'ব সেইদিনা নৰেন্দ্ৰ মোদী নালাগে হিমন্ত বিশ্ব শৰ্মা নালাগে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিকজনক মাতি আনিলেও কিন্তু আপোনালোকে বিজেপি দলটোক বচাব নোৱাৰিব নাই কৰা বাইদেউ নিগেটিভ কিয় নাই কৰা আপুনি মোক কথা ক'লে মই আপোনাক এটাই কথা হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মূৰত অসমৰ নিবনুৱাৰ মূৰত এনেকৈ ৰাম টাঙোন যে সোধাই আছে এই ৰাম টাঙোন সেইদিনালৈকেহে সোধাব পাৰিব যিদিনালৈকে অসমৰ ৰাইজৰ ধৈৰ্যৰ বান্ধ নিছিঙে যিদিনা অসমৰ ৰাইজৰ অসমৰ জনতাৰ ধৈৰ্যৰ বান্ধ ছিঙিব সেইদিনা কিন্তু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে দৌৰাই খেদিব বিজেপি দলৰ প্ৰতিজন নেতাক দৌৰাই খেদিব সেইদিনা নৰেন্দ্ৰ মোদী নালাগে যোন আহিলেও কিন্তু হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপি দলৰ কোনো নেতাক বচাব নোৱাৰে এইটো সঁচা কথা আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ প্ৰত্যেকজন নেতা মন্ত্ৰীয়ে এই কথাটো মনত ৰাখি থোৱা ভাল তেওঁলোকে বাৰে বাৰে কংগ্ৰেছলৈ দুখ ঠেলে কংগ্ৰেছৰ যি অৱস্থা হৈছিল এদিন বিজেপি তাতকৈও বেয়া অৱস্থা হ'বলৈ গৈ আছে এই কথাটো কিন্তু বিজেপি দলৰ প্ৰত্যেকজন মানুহে মনত ৰাখি থোৱাটো ভাল